প্ৰত্যাপ কৰিছে কেনেকুৱা অনুভৱ? পোনপ্ৰথমে আজি বৰমা বিধানসভাৰ বা বাক্সাৰ বিধায়ক স্বত্তেও মোক বিধায়ক সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে আমাৰ দলৰ মুৰব্বী ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া, কাৰ্যকৰী সভাপতি হৰেণগৰা নাৰ্জাৰী ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ ইউপিপিএল দলৰ সকলো কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছো। আশা কৰা নাছিলো ইয়াতে যে প্ৰাৰ্থী পঠাব, তথাপিও কিছুমান দলীয় কাম কাজ থকাৰ বাবে মোক ইয়াতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। যোৱা 10 বছৰ ইয়াতে আমাৰ ঘনশ্যাম দাস MCLA হৈ আছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে তেখেতে সিংগেল MCLA হোৱাৰ বাবে এইটো অঞ্চলৰ যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিলে এই ডেভেলপমেণ্টখিনি স্থবিৰ হৈ ৰ'ল আৰু তেখেতক আমাৰ ইউপিপিএল চৰকাৰখনে 3 বছৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব দিছিলে আৰু এই কাৰ্যবাহী সদস্য দায়িত্ব দিয়া স্বত্তেও তেখেতে এইটো অঞ্চলৰ যি ৰাইজ দিহিৰাবাসী ৰাইজৰ যি আশা আকাংক্ষা তাক পূৰণ কৰিব নোৱাৰিলে আৰু তেখেতৰ ওপৰত মানুহখিনি অকণমান সন্দেহ উপজিছে আৰু তেখেতে কাম কৰিব নোৱাৰাৰ বাবে দিহিৰাবাসী ৰাইজে এজন নতুন প্ৰাৰ্থী বিচাৰিছিলে। দল সংগঠন বহুতো মোৰ লগত যোগাযোগ কৰিছে আৰু এটাই কথা কৈছে যে দিহিৰাবাসী ৰাইজ যদি আকৌ GSPৰ কেণ্ডিডেট ঘনশ্যাম দাস ইয়াত জিকিব লাগে, আমি আকৌ 10 বছৰ যেনেকুৱা আছিলো তেনেকুৱাই থাকিব লাগিব। গতিকে এটা সুন্দৰ পৰিৱেশ ইয়াৰ ৰাইজে বিচাৰিছে আৰু আপোনালোক জানে যে এইটো অঞ্চলত বড়ো অবড়োৰ কিছুমান ভেদাভেদ সৃষ্টি হৈছিলে। বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলো যে ইয়াৰ যে আমাৰ MP হীৰা শৰণীয়া ডাঙৰীয়া তেখেতে বড়ো অবড়োৰ এটা বীজ সিঁচিবলৈ চেষ্টা কৰিছিল আৰু তেখেতে ছাকচেছো হৈছিলে। কিন্তু মানুহখিনি এতিয়া বুজি উঠিল। আমি 2020 চনৰ 27 জানুৱাৰীৰ দিনাখন ভাৰত চৰকাৰ, অসম চৰকাৰ, আমাৰ ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDP 4টা গোট তেতিয়া ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আলোচনা কৰি এটা শান্তি চুক্তি এটা কৰা হ'ল। এই শান্তি চুক্তিৰ পৰা এইটো অঞ্চলত এক শান্তিৰ পৰিৱেশ আহিছে আৰু যেতিয়া ইয়াত শান্তিৰ পৰিৱেশ আহিছে, শান্তিৰ পৰিৱেশৰ লগতে আমি প্ৰগতিও কৰিব লাগিব আৰু এই প্ৰগতি মানুহে বিচাৰিছে। কিন্তু ইয়াতে যিখিনি মানুহ প্ৰগতি বিচাৰিছে তেখেতসকলে আজিও আশাই মানে কৰি থাকিবলগীয়া হৈছে, কোনো উন্নতি হোৱা নাই। মোক যিহেতু এইবাৰ প্ৰাৰ্থী ইয়াতে প্ৰক্ষেপ কৰিছে দিহিৰাত, আকৌ এটা কথা স্পষ্ট, মানুহখিনি হয়তো ভুল বুজিব পাৰে বৰমাৰ পৰা তেখেতে কিয় ইয়াতে আহিলে, কিন্তু এটা কথা মই ক'বলৈ বিচাৰিছো, কাৰণ বৰমাবাসী হিচাপে মই এতিয়া বাক্সা সমষ্টিৰ এজন বিধায়ক আৰু বাক্সা সমষ্টি দিহিৰা সমষ্টি এইটো অন্তৰ্গত। গতিকে মই দিহিৰাটো খেলিব পাৰোঁ বা বাক্সা সমষ্টিটো মই ইলেকশ্যন খেলিব পাৰোঁ। গতিকে মই দলীয় নেতৃবৃন্দক এটাই কথা আহ্বান জনাইছিলোঁ, ইয়াতে মানে যিখিনি প্ৰাৰ্থী প্ৰত্যাশী আছে লোকেল মানুহ তেখেতসকলক দিলে ভাল হয় বুলি। কিন্তু আমাৰ দলীয় নেতৃবৃন্দই যি সিদ্ধান্ত দিলে তাৰ সিদ্ধান্তৰ পৰা তেখেতসকলে লৰচৰ নহ'লে শেষ টাইমলৈকে মই তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলোঁ তাৰ লোকেল মানুহ দিয়াটো ভাল, লোকেল প্ৰাৰ্থীক দিয়াটো ভাল বুলি। কিন্তু আজি অকস্মাতে মোক ইয়াতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আৰু নিজকে মানে কি বুলি কয় ভাবিব পৰা নাই যে ইয়াতে এটা কঠোৰ এটা দায়িত্ব ল'ব লাগিব, কাৰণ বৰমাৰ 2000 চনলৈকে বৰমা সমষ্টি এটা দায়িত্ব আছে আৰু ইয়াৰ পিছতে আকৌ নতুন এটা দায়িত্ব জাপি দিয়াত কিমান দূৰ সফল হ'ব পাৰোঁ তাক মই ৰাইজৰ লগত থাকি প্ৰয়াস কৰিম আৰু মোৰ দলীয় কৰ্মীকৰ্তাক ধন্যবাদ জনাইছোঁ। ইয়াতে ব্লক প্ৰেছিডেণ্ট, আমাৰ
ব্লকৰ লগতে প্ৰাইমাৰী বুথ সকলো আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ জিলাৰ নেতৃবৰ্গ তেখেতসকলে আমাৰ লগত সমান্তৰালভাৱে কাম কৰি গৈছে। দিহিৰাক সমষ্টি কেনেকুৱা উদ্ধাৰ কৰিব লাগে ইয়াৰ বাবে আমি কাম কৰি গৈছোঁ। গতিকে আশা ৰাখিছোঁ অনাগত দিনত আমাৰ যিখিনি কাৰ্যকৰ্তা আৰু ইয়াত যিখিনি ৰাইজ আছে, যিসকল জাতি জনগোষ্ঠী আছে, এইখিনি এজন বা ইয়াৰে উন্নতিৰ হকে মোক মানে নিৰ্বাচিত কৰিব মই বিশ্বাস ৰাখিছোঁ। মই ইয়াতে প্ৰতিদ্বন্দ্বী বুলি ক'লেতো এতিয়া সমীক্ষা হিচাপে প্ৰতিদ্বন্দ্বীটো আছে, কিন্তু ৰাইজৰ যিটো উৎসাহ, ৰাইজৰ যিটো যোগাযোগ, তাৰ পৰা মই ভাবিছোঁ ইয়াতে মই 3-4 হাজাৰ ভোটৰ ব্যৱধানত মই জিকি যাম। গতিকে চালানি এনেকুৱা কিছুমান শব্দ লিখি আছে, তেওঁলোকক কি প্ৰত্যুত্তৰ দিব? নাই, তেখেতসকলে অলপ বুজাটো ভাল। মই অলপ আগতে কৈ গৈছোঁ যে বৰমা নিকাচি, হয়নে নহয়? মই বৰমা সমষ্টিৰ বিধায়ক আছিলোঁ, কিন্তু চাপাগুৰি আৰু বৰমা বিধানসভা সমষ্টি এতিয়া নাইকিয়া হৈছে। তাত বাক্সা সমষ্টি হৈছে, আপুনি জানে নিশ্চয়। আৰু ইয়াতে যোনখিনি মোক চালানি মাছ বুলি কৈছে, তেখেতসকলে অকণমান ভাবাটো ভাল। মই যেনেকুৱা চিন্তা চৰ্চাৰে কাম কৰিব ওলাইছোঁ, আৰু বৰমাৰ ৰেকৰ্ডবিলাক আপোনালোকে চাব পাৰে। মই কেতিয়াবা কাৰোবাক উৎস নিজ কৰিছোঁ নেকি? যে 2021 চনৰ পৰা যি বিধায়ক হৈছে, বিধায়ক হোৱাৰ পৰা সকলো ৰাইজৰ, সকলো স্তৰৰ ৰাইজৰ উন্নতিৰ হকে মই কাম কৰি গৈছোঁ। আৰু বাক্সা সমষ্টিৰ এজন বিধায়ক হিচাপে মোৰ দায়িত্ব আছে দিহিৰাত। এতিয়া বিধায়ক হিচাপে দায়িত্ব আছে, আৰু বিধায়ক হিচাপে মোৰ যিহেতু দিহিৰা সমষ্টি পৰি গ'ল মোৰ বাক্সা সমষ্টিৰ অন্তৰ্গত, ইয়াতো সমান অধিকাৰ মোৰ আছে। অলপ আগতে কৈছোঁ যে প্ৰত্যাহ্বান আপুনি ওলালেও প্ৰত্যাহ্বান হয়, তেখেত ওলালেও প্ৰত্যাহ্বান হয়। কিন্তু ৰাইজে কি বিচাৰিছে তাক আমি চাব লাগিব। বিগত সময়ছোৱাত বড়ো অবড়ো ৰাজনীতি কৰি কেনে ইয়াতে বহুতো ক্ষতি হৈ গ'ল, আৰু এই ক্ষতিখিনি এতিয়া আমি পূৰণ কৰিব লাগিব। তাক ৰাইজে, ইয়াৰ দিহিৰাবাসী ৰাইজে দায়িত্ব ভাৰ ল'ব লাগিব যে আমি এটা পৰিৱৰ্তন কৰি কেনে এজন ভাল প্ৰাৰ্থী আনি ইয়াত জিতাই কেনে এইটো অঞ্চলৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিব তেখেতসকলে লাগিব।